हेलो एवरीवन মই ৰিমলি আৰু মোৰ কিচেনলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি এটা পালেং আৰু পনীৰৰ ৰেচিপি লৈ আহিছো। বিৰাটেই ভাল হয় খাবলৈ আৰু ঘৰতে একেবাৰে সহজতে বনাব পাৰি। আৰু যেহেতু এতিয়া পালেং নতুনকৈ ওলাইছে বজাৰত আৰু এই ৰেচিপিটো বহুত হেলদিও হয়। ভিডিঅটো চাব শেষলৈকে আৰু যদি ভাল লাগে লাইক কৰিব, শেয়াৰ কৰিব আৰু যিসকল নতুন মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব। গতিকে ভিডিঅটো আৰম্ভ কৰো বলক। পালেং আৰু পনীৰ বনাবলৈ মই এমুঠি পালেং লৈছো, দুটা পিয়াজ, এটা বিলাহী, এটা কেঁচা জলকীয়া, 10 ফুটামান নহৰু আৰু এটুকুৰা আদা লৈছো। 100 গ্ৰামতকৈ অলপ বেছি পনীৰ লৈছো। এতিয়া প্ৰথমতে কেৰাহী এখন গৰম কৰি তাত 1.5 গিলাচ মান পানী দি লৈছো। আৰু পানীখিনি উতলিবলৈ দিম। পানীখিনি উতলি অহাৰ পিছত ইয়াত এতিয়া পালেংখিনি দি দিছো। এনেকৈ পালেংখিনি 2 মিনিট মানৰ কাৰণে বইল কৰি ল'ম। বেছিকৈও বইল কৰিব নালাগে, জাষ্ট কালাৰটো চেঞ্জ হোৱালৈকে বইল কৰিলেই হ'ল। এতিয়া পালেংখিনি কাঢ়ি লৈছো আৰু ইয়াত এতিয়া ঠাণ্ডা পানী দি দিম যাতে পালেংখিনি আৰু বেছি সিজি নাযায়। এতিয়া একেখন কেৰাহীতে ডাঙৰ চামুচেৰে এচামুচ তেল দি লৈছো আৰু আধা চামুচতকৈ অলপ কম গোটা জিৰা দিছো। ইয়াত এতিয়া পিয়াজ, বিলাহীখিনি ডাঙৰ ডাঙৰকৈ কাটি দি দিছো আৰু অলপ দেৰি ভাজি ল'ব লাগিব। পিয়াজটোৱে কালাৰ চেঞ্জ কৰালৈকে ভাজিম আৰু বিলাহীটো অলপ যেতিয়া গলি আহিব তেতিয়া আমি গেছটো অফ কৰি দিম আৰু ঠাণ্ডা হ'বলৈ দিম গোটেইখিনি। তাৰপিছত এটা মিক্সি জাৰত গোটেইখিনি দি পেলাই এটা স্মুথ পেষ্ট বনাই ল'ম। এতিয়া আমি ফাইনেল গ্ৰেভিটো বনাম। ইয়াৰ কাৰণে এখন কেৰাহী গৰম কৰি লৈছো আৰু ডাঙৰ চামুচেৰে 1.5 চামুচ তেল দিছো। আধা চামুচতকৈ অকমান কম হালধি দিছো। অকমান ৰেড চিলি দিছো, এইটো অপচনেল হয়। এতিয়া গ্ৰাইণ্ড কৰি ৰখা পেষ্টখিনি ইয়াত দি দিছো। ইয়াত এতিয়া আমি মছলা পাউডাৰ এড কৰিম। জিৰা পাউডাৰ দিছো 1 চামুচ, ধনিয়া পাউডাৰ দিছো, গৰম মছলা আৰু গোটেইখিনি ভালদৰে মিক্স কৰি ভাজি ল'ম। ইয়াত এতিয়া সোৱাদ অনুযায়ী নিমখ দি দিছো আৰু গোটেইখিনি মিক্স কৰি অলপ টাইমৰ বাবে ঢাকি দিম। এনেকৈ ধুনীয়াকৈ উতল অহাৰ পিছত ইয়াত এতিয়া পনীৰৰ পিচখিনি দি দিছো। পনীৰৰ পিচখিনি কেঁচাকৈ দিলেহে ভাল লাগে এইকণ গ্ৰেভিত, ভাজি দিলে সিমান টেষ্টটো নাহে। আৰু গোটেইখিনি মিক্স কৰি আকৌ অলপ টাইমৰ বাবে আমি ঢাকি দিম। গেছৰ ফ্লেমটো মিডিয়াম কৰি এইদৰে 5 মিনিট মানৰ বাবে ৰাখি দিম আৰু তাৰপিছত আমাৰ পালেং পনীৰ ৰেডি হৈ যাব। মই গ্ৰেভিৰ কনসিষ্টেন্সিটো ইমানেই ৰাখিছো, আপোনালোকে কম বেছ কৰিব পাৰে নিজৰ মতে। ইয়াত আপোনালোকে ক্ৰীমো এড কৰিব পাৰে। বাই বাই।